Hello friends, welcome to my channel. মই আজি আপোনালোকক গোৱা আহিলে কত থাকিব, কিমান খৰচ পৰিব বা কি ঠাই চাব তাৰে থুলমুলকৈ অলপ কথা ক'ব বিচাৰিছো। মোৰ এই ভিডিওটো যিসকলে অলৰেডি গোৱাত থাকে বা যিসকলে গোৱা আহি গৈছে চাবলগীয়া ভিডিও নহয় বুলি মই ভাবো, কাৰণ আপোনালোকেতো জানে কত থাকিব বা কি খৰচ কত ঘুৰিলে কেনেকুৱা আপোনালোকে সকলো জানে। গতিকে যিসকলে নাজানে তেওঁলোকৰ কাৰণে মই এই ভিডিওটো বনালো। আশা কৰো মোৰ এই ভিডিওটোৰ পৰা আপোনালোকৰ অকনমান হলে সহায় হ'ব। আপোনালোকে বহুতে মোক কমেন্ট কৰি সুধি আছে বা গোৱা আহিলে কিমান খৰচ পৰিব বা হোটেলৰ ভাড়া কিমান হ'ব ইত্যাদি ইত্যাদি। চাওক, আপুনি যদি গোৱা ট্ৰেইনেৰে আহে আপোনাৰ অহা যোৱা 4 দিন 8 দিন যাব, আৰু ট্ৰেইনত আহিলে ভাড়া 900 টকা আপোনালোকে গম পাবই। যদি আপুনি স্লিপাৰত আহে তেতিয়া 900 টকা, আৰু এচিত আহিলে 3000ৰ ওপৰত যাব, কাৰণ থাৰ্ড এচি, সেকেন্ড এচি, ফাৰ্ষ্ট এচি থাকে। গতিকে মই ভাবো যে আপুনি যদি কম খৰচত আহে ট্ৰেইনত আহিব পাৰে। যদি আপোনাৰ ওচৰত সময় কম পইচা বেছি তেতিয়া হলে আপুনি ফ্লাইটত আহক। ফ্লাইটত আহিলে আপুনি এটা কাম কৰিব, অহা 2 মাহ মান আগৰ পৰাই আপুনি চেক কৰি থাকিব, কাৰণ ফ্লাইটৰ ভাড়া কম বেছি হৈ থাকে। যেতিয়া ফ্লাইটত আহিলে 4500 লৈকে কেতিয়াবা কমি যায়। আপুনি চেক কৰি থাকিব লাগিব 2 মাহ মান আগৰ পৰাই প্লেনিং কৰি কিনে ধুনীয়াকে যেতিয়া কমি যাব ভাড়াটো তেতিয়াই আপুনি টিকটটো কৰি থব পাৰিব। আৰু হোটেলৰ ভাড়া মানে মই আচলতে ইমান নাজানো, হলেও মই নিজে সেইদিনাখন যিটো ৰুমত আছিলো আপোনালোকক মই ভিডিও কৰি আগৰ ভিডিওটো দেখুৱাইছো ৰুমটো। সেই ৰুমটোৰ ভাড়া এনে 2000 বা 1500 টকা লয়, কিন্তু আমাৰ চিনাকি আছিলে সেইকাৰণে আমাক 1000 টকাতে এক ৰাতিৰ কাৰণে দিছে। আৰু সিজন লৈ দামবোৰ বেলেগ বেলেগ হয়। ধৰক এতিয়া অন সিজন আৰু অফ সিজন আছে। অন সিজন হৈছে সেপ্টেম্বৰ অক্টোবৰৰ পৰা আৰম্ভ হয়। সেপ্টেম্বৰ অক্টোবৰৰ পৰা এফালে এপ্ৰিললৈকে অন সিজন, আৰু অফ সিজন মানে যেতিয়া বৰষুণৰ সময় মে জুনৰ পৰা সেপ্টেম্বৰলৈকে সেইফালে অফ সিজন। গতিকে বৰষুণৰ দিনত ইমান মানুহ নাহে গোৱালৈ, বাহিৰৰ মানুহখিনি ইমান ঘূৰাৰ কাৰণে নাহে। গতিকে তেতিয়া অলপ হোটেলৰ ৰুম বা গাড়ীৰ ভাড়াবিলাক অলপ কমি যায়। যদি আপুনি গোৱা ঘূৰাৰ কাৰণে আহে তেতিয়াহলে অক্টোবৰৰ পৰা এপ্ৰিললৈকে এইকেইটা মাহতে আহিব পাৰে, কাৰণ এইকেইটা মাহতে ঘূৰাৰ কাৰণে উপযুক্ত মাহ। মে জুনৰ পৰা বহুত বেছি বৰষুণ আৰম্ভ হয়, সেইফালে কেতিয়াবা সেপ্টেম্বৰলৈকে বৰষুণ দিয়ে থাকে, আৰু বৰষুণবোৰ ইমান বেছি জোৰত আহে। সেইকেইটা মাহত আপুনি আহিলেও ঘূৰিব নোৱাৰিব। হোটেলৰ ভাড়া একেবাৰে কম বুলি ক'লে 1000ৰ পৰা আৰম্ভ কৰি সেইফালে আৰু যিমান ফেচিলিটি থকা ৰুম লোৱা যায় সেই অনুযায়ী দামটো বেলেগ বেলেগ হয়। একেবাৰে কম দাম বুলি ক'লে 1000 টকাই হ'ব। তাৰ ওপৰত আপুনি যিমান ভাল ৰুম বিচাৰিব তেনেদৰে দামবোৰো বেলেগ বেলেগ হ'ব। গতিকে আপোনাৰ সুবিধা অনুযায়ী আপুনি যেনেকুৱা ৰুম বিচাৰে তেনেকুৱাই ৰুম পাব। আৰু ঘূৰাৰ কাৰণে আপুনি যদি 4 হুইলাৰ লয় তেতিয়াহলে 6-7 হাজাৰ টকা একদিনত ঘূৰাৰ কাৰণে ল'বই, আৰু স্কুটি ললে 300ৰ পৰা 400 টকা আপোনাক লাগিবই, স্কুটি এখনে ল'বই। গতিকে সেইখিনি আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কিমান খৰচ কৰিব পাৰে। গতিকে আৰু জাগা চোৱা মানে ইয়াত চাবলগীয়া জাগাটো বহুত আছে, কিন্তু আপুনি কি চাব পাৰিব বা ইয়াত আপুনি কিমান দিন থাকিব পাৰিব, হোটেলত থাকি খাই লৈ ঘূৰি মেলি সেইটো আপোনাৰ খৰচ অনুযায়ী আপুনি নিজৰ বাজেটখন মিলাই ল'ব পাৰিব। গতিকে মই আপোনাক সঠিককে ক'ব নোৱাৰিম যে ইয়াত ঘূৰিলে ইমান টকাতে হৈ যাব, কাৰণ চবৰে ধৰি লওক লাইফষ্টাইলটো চবৰে ঘূৰা ফুৰা খোৱা লোৱা সকলোখিনি বেলেগ বেলেগ ধৰণৰ। গতিকে মই এটা সাধাৰণ ৰুম লৈছো, গতিকে সেই ৰুমটো হয়তো কাৰোবাৰ পছন্দ নহব পাৰে। গতিকে সকলোৰে এটা যিটো লাইফষ্টাইল সেইটো বেলেগ বেলেগ। গতিকে কোনোবাই হয়তো তাতকৈ বেছি ভালদৰে ঘূৰিব পাৰে, ভালদৰে ভাল বস্তু খাব পাৰে, আৰু বেছি ভালকৈ এনজয় কৰিব পাৰে। গতিকে পইচাটো বেছিকৈ লাগিবই। আৰু আপোনালোকে গোৱা আহিলে সাউথ গোৱাতকৈ নৰ্থ গোৱাতে চাবলগীয়া বস্তু বেছিকৈ আছে। গতিকে নৰ্থ গোৱাতে হোটেল ললে আপোনালোকৰ সুবিধা হ'ব।
সাউথ গোৱাটো চাবলগীয়া বস্তু নোহোৱা নহয় একোৰিয়াম আছে মিউজিয়াম আছে বা বিচো আছে আপোনালোকে চাব পাৰে কিন্তু নৰ্থ গোৱাত হোটেল ললে ঘূৰাৰ কাৰণে বেছি সুবিধা হয় যেহেতু নৰ্থ গোৱাতে চাবলগীয়া বস্তু বহুত বেছিকৈ আছে সেই কাৰণে মই নৰ্থ গোৱাতে আপোনালোকক হোটেল লোৱাৰ কথা কৈছো আপোনালোকৰ নিজৰ কথা হলেও মই থুলমুলকৈ আপোনালোকক অলপ কলো মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰা আৰু খোৱা বোৱাৰ কাৰণে সাগৰৰ পাৰত দামবোৰ বহুত বেছি হয় মোৰ হিচাপত বেছি হয় আপোনালোকৰ হিচাপত নহব পাৰে কিন্তু সাগৰৰ পৰা অলপ দূৰত যদি খোৱা লোৱা কৰা যায় হয়তো সেই একে বস্তুৱে দামটো অলপ কম হ'ব সাগৰৰ একেবাৰে ওচৰত যিবোৰ হোটেল আছে সেইবোৰত বহুত বেছি হয় মোৰ হিচাপত ফ্ৰেণ্ডছ ইয়ালৈ যেহেতু ফৰেনাৰবোৰ বেছিকৈ আহে বা আমাৰ ইণ্ডিয়াৰ মানুহবোৰো বেছিকৈ ঘূৰাৰ কাৰণে আহে এনজয় কৰাৰ কাৰণে আহে সেইকাৰণে প্ৰত্যেকটো বস্তুৰে অলপ দামবোৰ বেছি মোৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কিছু কথা জনালো আপোনালোকে নিজে নিজে হিসাব কৰি ল'ব পাৰিব আমি ইমানবোৰ ঠাই চাম আমাৰ ইমান বাজেট হয় গতিকে হেতু আপোনালোকৰ নিজৰ নিজৰ কথা আপুনি কিমান খৰচ কৰিব পাৰে কিমান নোৱাৰে আৰু যে হিদিনা ঘুৰিব গৈছিলো তাৰে ভিডিও মোৰ ওচৰত দুটা আছে আপোনালোকক মই দিম বাৰু কিন্তু এই ভিডিওটো মই আজি আগতীয়াকৈ দিলো এইটো কাৰণে যেহেতু আপোনালোকে মোক কমেন্ট কৰি সুধি আছে সেই কাৰণে মই ভাবিলো এটা ভিডিওয়ে বনাই দিও আপোনালোকৰ গোৱাৰ আহিবলৈ যিসকলে আগ্ৰহ কৰি আছে তেওঁলোকৰ অকনমান হলেও সহায় হ'ব মই যিখন হোটেলত আছিলো সেই হোটেলখনৰ ৰিসেপশনত যিজন লৰা কাম কৰে সেই লৰাজনো আমাৰ পাঠশালাৰে হয় মই মোৰ ডেসক্ৰিপশনত তেওঁৰ নাম্বাৰটো আপোনালোকক দি দিম তেওঁ কন্টেক্ট কৰিলেও আপোনালোকে হোটেলৰ ভাড়া কিমান কেনেকুৱা ৰুমত থাকিব গোটেইখিনি জানিব পাৰিব বা ইয়ালৈ আহিলে ঘুৰা ফুৰাৰ কাৰণে গাড়ীৰ ব্যৱস্থাও তেওঁ কৰি দিব তেওঁ লগতে আৰু দুজন আছে আমাৰ পাঠশালাৰে লৰা হয় তেওঁলোকে হোটেল ৰিসেপশনতে কাম কৰে তেওঁলোককো কন্টেক্ট কৰিলে আপোনালোকে হোটেলৰ কাৰণে চিন্তা কৰিবলগীয়া নাই যিমান পাৰে তেওঁলোকে কমাই ৰাখিবলৈ চেষ্টা কৰিব যেহেতু আমাৰ অসমৰে হয় মই তিনিওজনৰে নাম্বাৰটো মই মোৰ ডেসক্ৰিপশনত আপোনালোকক দি দিম আপোনালোকে যিকোনো সময়তে ফোন কৰিলে তেওঁলোকক পাই যাব আৰু আশা কৰিছো আপোনালোকে মোৰ ভিডিওটোৰ জৰিয়তে অলপ হলেও গোৱালৈ আহিলে তেওঁলোকৰ পৰা সহায় পাব ফ্ৰেণ্ডছ মই আৰু ভিডিওটো দীঘলীয়া নকৰো আপোনালোকে হয়তো আমনিও পাব পাৰে মই যেহেতু কথাবোৰ লাহে লাহে লেজিকৈ কওঁ কি কৰো উপায় নাই মই এনেদৰে কথা কওঁ আপোনালোকে মোক বহুতে এনেদৰে গ্ৰহণ কৰিছে এনেদৰে ভাল পাইছে সেই কাৰণে মই আগলৈকে ইয়াতকৈ হয়তো ভালদৰে আপোনালোকৰ সন্মুখত কথা ক'বলৈ চেষ্টা কৰিম ফ্ৰেণ্ডছ ভিডিওটো চাই যদি ভাল লাগিল তেতিয়া হলে লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব আপোনালোকে লাইক কৰিলে মোৰ খুব ভাল লাগে মই বহুত বেছি উৎসাহিত হওঁ আৰু আপোনালোকৰ ধুনীয়া ধুনীয়া কমেন্টবোৰে মোক বহুত বেছি প্ৰেৰণা যোগায় আশা কৰিছো আগলৈকে এনেদৰে আপোনালোকে মৰম দি যাব আৰু আপুনি যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেতিয়া হলে প্লিজ সাবস্ক্ৰাইব কৰিব ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ ইমানতে ভিডিওটো শেষ কৰিছো বাই বাই লাভ ইউ অল